হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আল্টু ফাল্টু ব্লগলৈ। তো গৈ আছোঁ থিয়েটাৰ বীণাপানী সৰ্থেবাৰীলৈ। তো মোক কমেণ্ট আহি আছে তো কি কৰিব তো আহিয়ে যায় মুখত। তো উপায় নাই, এইটো কমাব চেষ্টা কৰি আছোঁ। তো যাই আছোঁ হেৰি বীণাপানী, কষ্ট কৰি যি ৰ'দ চানগ্লাছো পাত্তা পোৱা নাই। তো অলপ মৰম দিব। থিয়েটাৰ গন্ধহে গেছি গোটেই ইউটিউব চেনেলটো মোৰ। প্ৰথম ভিডিঅ'টোৰ পৰাই থিয়েটাৰৰে মানে নেক্সট ব্লগ এইটোৰ পিছত আৰু এটা থিয়েটাৰৰে আহিব। তাৰে পিছত নৰ্মেল ব্লগ এটা দিয়াৰ চেষ্টা কৰিম। তো চাই থকা গ'লে তো এনেকৈ আহি পালোঁ থিয়েটাৰ বীণাপানী। তো এফালে আখৰা গৃহ আছে, তো এফালে আমাৰ এণ্ডাকাহাত গোটামাখা আছে, তো এফালে দাদাই এনে ভাইটি নাজানো, এফালে লগৰবিলাকো আছে। তো এনেকৈ বাইক ল'ব চেষ্টা কৰি আছোঁ, চাই থাকা। এনেকৈ ভিতৰলৈ যাব চেষ্টা কৰি আছোঁ। গান চান বাজি আছে, কপিৰাইট লাগিব, সিমান ভিডিঅ' কৰা নাই। তো এইফালে গেট মানে এইফালে হেৰি আছে, পোষ্টাৰ লাগি আছে বীণাপানীৰ। তো যাই আছোঁ ভিতৰলৈকে। তো এইফালে আছে ৰাজীৱ দা। এতিয়াতো আখৰা আৰম্ভ হৈয়ে নাই। তো কেনেকুৱা মানে পৰিস্থিতি চলি আছে এতিয়ালৈকে? খুব সুন্দৰ, তিনিখন খুব সুন্দৰ নাটক লৈ আমি বীণাপানী থিয়েটাৰে আজি শুভ মুহূৰ্ত কৰা হৈছে। আজিৰে পৰা আখৰা আৰম্ভ হৈছে। খুব আনন্দিত হৈছোঁ বীণাপানী থিয়েটাৰত অভিনয় কৰিবলৈ আহি। 51 বছৰত ভৰি দিছে বীণাপানী থিয়েটাৰ। বীণাপানী থিয়েটাৰত আচলতে নাটক চাবলৈহে। বীণাপানী থিয়েটাৰৰ নাটকৰ এটা গোটেই অসমতে নাম আছে, আৰু সেই ধাৰাটো এইবাৰ অক্ষুণ্ণ ৰাখিবলৈ আমি চেষ্টা কৰিম। যিমান পাৰোঁ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। তিনিজন নাট্যকাৰৰ তিনিখন ভিন্নধৰ্মী নাটক লোৱা হৈছে। সকলোকে সমূহ অসমবাসী ৰাইজক বীণাপানী থিয়েটাৰৰ প্ৰেক্ষাগৃহলৈ আদৰণি জনাইছোঁ। লগতে তোমাক আন্তৰিক ধন্যবাদ জনাইছোঁ। তুমি যে আজি আমাৰ এই শুভ মুহূৰ্তত আহি উপস্থিত হৈছা, খুব ভাল লাগিছে। আন্তৰিক ধন্যবাদ জনাইছোঁ। তো যোৱাবাৰ ক'ত আছিলা? মই যোৱাবাৰ 17খন থিয়েটাৰত আছিলোঁ। তাৰ আগত মই নটসূৰ্য থিয়েটাৰত আছিলোঁ। তাৰ আগত মই ৰূপৰাজ থিয়েটাৰত আছিলোঁ। এইবাৰ মোৰ 6 নম্বৰ বছৰ। থেংক ইউ, ধন্যবাদ। তো এইফালে আছে ৰাজীৱ শৰ্মা দা। তো মানে থিয়েটাৰখন চলাইও আছে আৰু লগতে অভিনয় কৰি আছে। তো ৰাজীৱ শৰ্মা দাই কি ক'ব মানে থিয়েটাৰখনৰ বিষয়ে? বীণাপানী থিয়েটাৰক আৰু ৰাইজৰ মাজত পৰিচয় কৰি দিবলগীয়া নাই। আজি 51 বছৰত ধৰি দিলে। ইয়াতে মোৰ 8 বছৰ হ'ল। 8 বছৰত সম্পাদকৰ দায়িত্বখিনিও কৰিছোঁ, লগে লগে যিখিনি পাৰোঁ অভিনয়ো কৰি গৈ আছোঁ। ৰাইজৰ মাজৰ বিপুল সঁহাৰি পাই আছোঁ। বীণাপানী থিয়েটাৰ বুলি ক'লে অন্ততঃ তাৰমানে কি ক্লাছ 1 থিয়েটাৰত কমপ্লিট কৰিব নোৱাৰিলে নাটকৰ ক্ষেত্ৰত তাৰমানে কি মানুহে তাৰমানে কি কোনো বেয়া নাপায়। তো ৰাইজক কি ক'ব বিচাৰিব? ৰাইজক এটা কথাই ক'ম যে ভেলকিবাজি নাটক চাব যাব নালাগে, সস্তীয়া নাটক চাব যাব নালাগে। বীণাপানীত আহক। বীণাপানীত ভেলকিবাজি আৰু সস্তীয়া নাটকৰ বিপৰীতে এখন সমাজ নিৰ্মাণ কৰিব পৰা, মানুহে আমোদ পাব পৰা, মানুহে চাই ভাল পোৱা সঁচা নাটক, প্ৰকৃতাৰ্থত সঁচা নাটক চাবলৈ বীণাপানী থিয়েটাৰত আহক। আগতে যেনেকৈ মানুহে কৈছিলে যে এতিয়া কিছুমানত শুনা যায় যে ভাল নাটক দেখিবলৈ নোপোৱা হৈছে, কিন্তু বীণাপানী থিয়েটাৰত ভাল নাটক চাবলৈ আহক, সকলোৱে দেখিব। হয়, পাব্লিচিটিৰ ক্ষেত্ৰত বীণাপানী থিয়েটাৰ নাটকৰ পাব্লিচিটিটো কম হৈ থাকে কাৰণে হয়তো সৰ্বসাধাৰণ চব মানুহে নাজানে, কিন্তু যিখিনি ঠাইত কৰা হয় তাত প্ৰত্যেকতে শুনো যে তাৰমানে বীণাপানী থিয়েটাৰে সঁচা অৰ্থত সঁচা নাটক কৰিছে। তো এইবাৰো সঁচা অৰ্থত সঁচা নাটক দেখিবলৈ পাব। তো বীণাপানীক আহক, মনোৰঞ্জনো পাব, সুখো পাব, দুখো পাব, চবখিনিয়ে পাব। তো বীণাপানীক আহক। থেংক ইউ দাদা। মই ৰাইজক অনুৰোধ জনাইছোঁ বীণাপানী চাবলৈ আহক। চাই আহি আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ দিব। সেইখিনি আমি আগলৈ ভৱিষ্যত দিনত আগুৱাই যাম। থেংক ইউ দাদা। এফালে আছোঁ বীণাপানী আখৰা গৃহতে। তো মানুহ মানে বিপুলদা নাই, অলপ ওলাই গৈছে। তো আহিলে আৰু বাইক চাইক লৈ আছোঁ, মানে হেৰি ল'লোঁ, সম্পাদকৰ ল'লোঁ আৰু এজন এক্টৰৰে ল'লোঁ। তো আহিছে বিপুলদা আহিলে বাইকখিনি লৈ লওঁ। তো চাই থাকা। তো এফালে আছে বিপুলদা। তো আমি বহা পজিশ্যনটো কৈছোঁ, শকত বহা দিছোঁ কিবা এটা। বিপুলদা কি ক'ব? এনেকৈ বহি ভাল লাগে, কাৰণ পেটটো সৰু হৈ থাকে। আমি যিহেতুকে নৰো একে বডি দিবৰে তাকে কৈ অসমীয়াত স্লিম ফিগাৰ আমি মিলাই আছোঁ পূৰা। আৰু ভাইটিহঁত আহিল আজি আমাৰ খবৰ ল'বৰ কাৰণে। আৰু এটা ভাল খবৰ, বীণাপানী থিয়েটাৰ আমাৰ এইবাৰ আকৌ আৰম্ভ হৈছে। আজিৰ পৰা আখৰা ৰাইজৰ আশীৰ্বাদত আৰম্ভ হ'ল আজিৰ পৰা। এইবাৰ আমাৰ 51তম 51 আমি বীণাপানী থিয়েটাৰ আকৌ ৰাইজৰ ওচৰত গৈ আছোঁ। বিৰাট ভাল লাগিব। 3খন নাটক, খুব ধুনীয়া ধুনীয়া নাটক। এবাৰ আকৌ আমাৰ বেছি মৰমৰ নাটক পাগলা মামা আকৌ এইবাৰ লৈছোঁ আমি, কাৰণ য'ত নেকি ৰাইজৰ ডিমাণ্ড, ৰাইজৰ কাৰণেই ল'বলগীয়া হৈছে। আৰু নাটকখন চাই হেঁপাহ নপলায় আৰু পঢ়ি কিবা এটা ভাল লাগে, যিটো আৱেগ, যিটো ঘৰুৱা কাহিনী তাত সোমাই আছে। আপোনালোকে চাব, যিসকলে চোৱা নাই বা যিসকলে চাইছে। আৰু কাৰণ এইখন নাটক চালে চাই থাকোঁ লাগে, তিনিচু লাগি হৈছে। কাৰণ এটা পেণ্ডেলতে তাৰমানে তিনিচু হোৱাৰ ৰেকৰ্ড আছে। এনেকুৱা হৈছে, বেলেগ আমি নাটক কৰাই নাই, এনেকুৱা ৰাইজৰ মৰম। সেইকাৰণে আকৌ এবাৰ মই পাগলা মামাখন লৈছোঁ, আপোনালোকৰ ওচৰত যাম। একমাত্ৰ বিচাৰিছোঁ আপোনালোকৰ আশীৰ্বাদ। ধন্যবাদ। তো আৰু এটা কিবা এটা কৈ দিয়ে আৰু ভালে ভালে থাকবি। ইয়াৰ চেনেলটো বেলেগ কিবা আল্টু ফাল্টু, হয় না?
আলটু ফাল্টু নামে বেলেগ দিছে আলটু ফাল্টু তো এটা কাপলাংকা ডাইলগ ফেভাৰিট ফেভাৰেট না কি আছিল পাহৰি গ'লো ন বহুত আছিল ইলু 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 ডাইলগ কিবা ঐ জিলাপি ইলু ইলু বুজি পাইছা না তো ৰাইজক কি ক'ব বিচাৰিম আমাৰ তিনিখন নাটক হেৰি এখন পাগলা মামা এখন যুদ্ধভূমিৰ যোদ্ধা আৰু এখন তেজ লগা ঘৰ তিনিখন নাটকৰ নামকেইটা বৰ আচৰিত আচৰিত ধৰক সেইকাৰণে আৰু মানে আচৰিত লাগি আছে যে কেনেকুৱা কি হয় বাৰু ইমান জানিছোঁ যদি ইমান ভিতৰৰ কথাখিনি জনা নাই যিহেতু আমাৰ আৰম্ভ হ'বহে তো এই তেজ লগা ঘৰ মানে কিবা এটা বেলেগ মানে কনচেপ্টত মানে নামটো ৰখা গৈছে মানে কেনেকুৱা হ'ব মানে টপিকটো তেজ লগা ঘৰ সেইটো বিষয়ে মই কমপ্লিট এতিয়ালৈকে জনা নাই তথাপিও পগলা মামাখানতো গম পালোঁ পগলা মামাটো একদম মানে ফাটা ফাটি জমনি হ'ব মানে বিপুল দা আছে যিহেতুকে তাতে জমনি থাকিবই তো আপুনি বোলে শুনিলোঁ ভাগিনে ভাগিন। মানে পগলা মামা হ'ব বিপুল দা আপুনি ভাগিনে তো মানে কি আৰু ধন্যবাদ দিলোঁ আৰু আগলৈ আৰু চেষ্টা কৰি যাওক তো থেংক ইউ দাদা তো এইফালে দাদাক লগ পালোঁ তো দাদা মোৰ চেনেল এটা নতুনকৈ খুলিছোঁ ইয়াত তো কি ক'ব ভাইটিৰ চেনেলটোৰ নাম আল্টু ফাল্টু ভ্লগ হয় এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব থিয়েটাৰৰ বিষয়ে দিয়া থিয়েটাৰৰ বিষয়ে মানে এতিয়া থিয়েটাৰৰ কণ্টেণ্ট চলি আছে মানে আল্টু ফাল্টু মানে কি আৰু ৰাইজক হহুৱাব চেষ্টা কৰিম বিপুলদাৰ নিচিনাতো নোৱাৰোঁ তো অলপমান হ'লেও হহুৱাব চেষ্টা কৰিম তো আল্টু ফাল্টু মানে আল্টু ফাল্টু ব্লগে দিম মানে এতিয়াতো কণ্টেণ্টটো থিয়েটাৰত দিছোঁ আল্টু ফাল্টু যিহেতু আল্টু ফাল্টু নহয় মানে একেদিন পিছত আল্টু ফাল্টু ব্লগ দুই এটা আহিব মাজে মাজে তো ৰাইজে চাই থাকিলে আৰু ভাল আপুনি কি ক'ব লাগিব আল্টু ফাল্টু ভ্লগ চেনেলটো আগবাঢ়ি যাওক বহুত ওপৰলৈ যাওক আৰু ভাল ভাল ভিডিঅ' বনাই থাকক ভাল ভাল খবৰ দি থাকক ভাইটিয়ে আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব ইমানেই আৰু তো থেংক ইউ দাদা এনেকৈ বিনাপানীৰ পৰা ওলালোঁ তো এটা বস্তুৱে ভাল লাগিল তো এইখন মানে কি আৰু পইচা দিও কিনিব পৰা বস্তু নহয় তো আপোনালোকৰ মৰম আশীৰ্বাদত মানে এইখনো যোগ্য হৈছোঁ এতিয়ালৈকে যোগ্য হোৱা নাই মানে আপোনালোকৰ মৰম আশীৰ্বাদত অলপমান আৰু বিনাপানীৰ মানে যোগ্য কৰিছে তো এনেকৈ মৰম চৰম দি যাব আৰু আশীৰ্বাদ কৰিব তো আৰু ইয়ালৈ ওপৰত যাব পাৰোঁ যিহেতুকে আপোনালোকৰ মৰম আশীৰ্বাদে বহুত ধন্যবাদ মানে আৰু বিনাপানীৰ মানে পৰিয়াললৈ মোৰ মনৰ পৰা একদম মানে কি ক'ম আৰু একদম ধন্যবাদ আৰু সেইটো ভাষাই দি বুজাব পৰা হেৰি নাই তো আজিলৈ এৰিছোঁ তো নেক্সট লগ পাম ভিডিঅ'ত